আজি খাই আছোঁ কচুৰ লতিৰে ভাত আৰু আজি বহুত দিন পিছত কচুৰ লতি খাবলৈ লৈছোঁ। বেলেগ এটা সোৱাদ পোৱা যায় নহয়নে? আৰু ইয়াত কঁঠালৰ গুটি দিছোঁ আৰু ইয়াত কচুৰ লতি। আজি বহুত দিন পিছত কচুৰ লতিৰে ভাত খাই আছোঁ। ইমান যে সোৱাদ পাইছোঁ, বেলেগ এটা তৃপ্তি পাইছোঁ। আৰু এইবিলাক বস্তু পাবলৈ নাই হয়নে? আৰু বজাৰৰ কিনাবিলাক আচলতে মোৰ খাবলৈ ভাল নালাগে। সেইকাৰণে মই বজাৰৰ পৰা কিনি আনি এইবিলাক বস্তু নাখাওঁ। যদি কেইটামান ঘৰতে পাওঁ তেনেহ'লেহে খাওঁ। আপোনালোকে খাই পাইছেনে বাৰু? আজি কচুৰ লতি বাচি ধুই ৰান্ধি খোৱা মানে বহুত দেৰি হৈ গ'ল। কচুৰ লতিকেইটাৰ পালত পৰি আজি বহুত সময় লাগি গ'ল। আৰু কঁঠালৰ গুটিও নাছিলে, বহুত দিন হৈছে, মা দিছিলে কেইটামান, বেয়া হৈ গৈছে। তাৰে কেইটামান বাচি বাচি দিছোঁ, শুকাই গৈছে একেবাৰে। যেতিয়া বস্তু এটা খাবলৈ বিচাৰোঁ তেতিয়া বিচাৰিয়ে নাপাওঁ, আৰু যেতিয়া খাবলৈ মন নাযায় তেতিয়া কিমান যে থাকে ঘৰত এভেইলেবল মানে। খাবলৈ কিন্তু বহুত সোৱাদ হৈছে, ইমান বেছি জ্বলাও হোৱা নাই আৰু ইমান বেছি একো হোৱা নাই, মানে নিমখ চিমখ পূৰা পাৰফেক্ট হৈছে আৰু। খাবা? আৰু ছোৱালীকেইজনীয়ে খালি শুকান ভাতে খাই ভাল পায়। তাহাঁতক খোৱালোঁ, দালি দি ভাত খালোঁ ন, দালি দি খোৱালোঁ। আৰু এতিয়া মই কচুৰ লতি, আপোনালোকে যদি খাই পোৱা নাই খাবচোন, বহুত ধুনীয়া টেষ্ট। এইফালে কাৰেণ্টটো গুচি গৈছে, গৰম লাগিছে। ভাবিলোঁ যে কচুৰ লতিৰে ভাত খাই আছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু মনটো অকণমান ভাল লাগি আছে। আচলতে আজিকালি মাছ মাংস খালে ইমান এটা ফূৰ্তি নালাগে, এইটো ফূৰ্তি লগা কথাও নহয়। বহুত টেষ্টি। তেনেহ'লে মই খাই লওঁ, এতিয়া ৰাখিছোঁ, বাই বাই।